এই মুহূৰ্তত দিছিলে এইবোৰ সমুদ্ৰৰ সকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ সংবাদমেল। গ্ৰেছ মাৰ্কক লৈ পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। লগতে বহুকেইটা গুৰুত্বপূৰ্ণ আপডেট দিলে গ্ৰেছ মাৰ্কক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তেওঁলোকৰ ক্ষেত্ৰতো হাইকোৰ্টে কোনো ধৰণৰ বাধা আৰোপ কৰা নাই। হাইকোৰ্টত কেছটো হৈছে গ্ৰেছ মাৰ্ক পোৱাসকলক লৈ পেলাই। গতিকে গ্ৰেছ মাৰ্ক যিসকল নোহোৱাকৈ যিসকল নিৰ্বাচিত হৈছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াক লৈতো কোনো চেলেঞ্জ কৰা নাই। গতিকে এইটো ইমপ্লাইড যে তেখেতসকলৰতো মানে যেনেধৰণে সেই নিয়মিত প্ৰক্ৰিয়াত আগবাঢ়িব। আজি কোনোবাই কৈছে যে আমি সেই ক্ষেত্ৰত নিশ্চুপ মানে কি, সেইটো আগতীয়াকৈ আমি কোনো কথা কোৱাৰ প্ৰয়োজনেই নাই। কাৰণ তেওঁলোকৰ ক্ষেত্ৰত যিসকলৰ গ্ৰেছ মাৰ্ক নোহোৱাকৈ যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত হাইকোৰ্টৰ পৰা কোনো নীতি নিৰ্দেশনা নাই। হাইকোৰ্টৰ নিৰ্দেশনা আছে গ্ৰেছ মাৰ্ক পোৱাসকলক লৈ পেলাই সেইখিনি তেওঁলোকে পুনৰ বিবেচনা কৰিবৰ কাৰণে কৈছে। যদি এইটোও কৈছে ইফ উই কনচিডাৰ, ইফ শব্দটো আছে, যদি আমি সেইটো সেইধৰণে বিবেচনা কৰোঁ। মূল বিতৰ্কটো আছে যে গ্ৰেছ মাৰ্কৰ ক্ষেত্ৰত গ্ৰেছ মাৰ্ক আমি যেতিয়া দিছিলোঁ এটা মিছগিভিংছ হৈছে যে আমি ৰিজাল্ট আগতে দিছোঁ পিছত গ্ৰেছ মাৰ্ক দিছোঁ বুলি। সেইটো শুদ্ধ নহয়। আমি ৰিজাল্ট দিওঁতে গ্ৰেছ মাৰ্কটো তেতিয়াই সন্নিৱিষ্ট কৰি দিয়া হৈছিল। ৰিজাল্ট এবাৰেই দিয়া হৈছিল, ৰিজাল্ট দুবাৰ দিয়া হোৱা নাই। দুটামান কুৱেশ্যনক লৈ পেলাই যি তাৰ শুদ্ধ উত্তৰ কি হ'ব সেইটোক লৈ পেলাই যিহেতু বিশেষজ্ঞ সমিতিক দিছিলোঁ সেইটো পিছত সন্নিৱিষ্ট হৈছিল। গতিকে ৰিজাল্ট গ্ৰেছ মাৰ্ক দিয়াৰ আগত এটা ৰিজাল্ট, গ্ৰেছ মাৰ্ক দি পেলাই পিছত এটা ৰিজাল্ট, এই তথ্যটো শুদ্ধ নহয়। এতিয়া কৈছে হাইকোৰ্টে কৈছে যে দুইখন ছাবজেক্টত আমি পাছ কৰাটো বিচাৰিছোঁ। হাইকোৰ্টে এতিয়া কৈছে যে দুইখন নহয়, মানে দুইখন এখনত যদি ফেইলো কৰে গড় নম্বৰটো উলিয়াবলৈ কৈছে, এভাৰেজ নম্বৰটোৰ ওপৰত পাছ ফেইল। কিন্তু এই দুইখন পেপাৰৰ ছাবজেক্ট চিলেবাছ সম্পূৰ্ণৰূপে বেলেগ। আৰু আমাৰ বিজ্ঞাপন যিটো আছিল, বিজ্ঞাপনতে আমি এইটো উল্লেখ কৰিছিলোঁ যে দুইখন ছাবজেক্টত দুইখন পেপাৰত প্ৰাৰ্থীসকলে পাছ কৰিব লাগিব, এখনত পাছ কৰিলে নহ'ব বা গড় মাৰ্কৰ কথাটো কোৱা নাছিল। সেইকাৰণে আমি হাইকোৰ্টত আমি পুনৰ আবেদন কৰিম আমাৰ সিদ্ধান্তৰ পক্ষত যে আমাৰ যি গ্ৰেছ মাৰ্ক দিয়াৰ সিদ্ধান্ত আছিল বা দিছিলোঁ সেইটো আমাৰ